নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? মোৰ প্ৰথমটো মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাহকাপ খাই লৈ এফালে দেখিছেনে, পাপাই আমাৰ বাৰীতে কৰা জিকা আৰু লেচেৰা মাহ আনিছিল, তাকে অলপ আপোনালোককো দেখাই দিলোঁ। তাৰপিছত গা পা ধুই আহি এয়া খাবলৈ বুলি আহিলোঁ। যিহেতু কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি আছিল, লগতে মোৰ আইতাৰো সকাম পৰে, সেয়েহে আমি ভাত খোৱা নহয় এই দিনটোত। তাৰপিছত আৰু কি, বায়ে ক'লে কি আজি ৰিলছ বনাম, গতিকে দুয়োজনীয়ে সাজি কাচি আকৌ ৰিলছ বনোৱাত লাগিলোঁ। নাজানো আৰু কি চখে খাইছিল নহয় এইডাল গৰমত। ভিতৰত মানে ৰিলছ বনাই আমাৰ একেবাৰে শান্তি নালাগিল, গতিকে এয়া আমাৰ ৰাস্তালৈ বুলি দুয়োজনে ওলাই আহিলোঁ। এইটো হৈছে মোৰ ঘৰৰ একেবাৰে কাষৰ পৰিৱেশ। চাওকচোন, নীলা আকাশ, সেউজীয়া ধাননি, ওপৰত গছ আৰু তলত বহি আছোঁ বা আৰু মই। ইয়াতকৈ আৰু কি লাগে নহয়নে? তাৰপিছত বহুত ফটো ভিডিঅ' উঠাৰ পিছত এয়া ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহোঁতে সন্ধিয়াই লাগিল নহয়। তাৰপিছত এয়া গ'লোঁ নামঘৰলৈ বুলি। যিহেতু কৈছিলোঁ আজি আইতাৰ সকামো পৰে, গতিকে নামঘৰতে দিয়া হৈছিল ভাদ মাহ যিহেতু, তাতে সেৱা কৰি ল'লোঁ। সেৱা কৰি মেলিয়ে বা মই আহিলোঁ মামাৰ ঘৰলৈ বুলি। যিহেতু 26 আগষ্ট অৰ্থাৎ আজি মোৰ মামাৰ ছোৱালীজনীৰ উপজা দিন, গতিকে আমি 25 আগষ্টৰ নিশাই গ'লোঁ তাইক ছাৰপ্ৰাইজ দিম বুলি গিফ্ট চিফ্ট লৈ। এয়া হ'ল মোৰ আইতা কলিজা, আপোনালোককো দেখাই দিলোঁ দেই। আইতাই হাঁহিও কৰিছিল, ক্লিপটো আচলতে দিয়া নহ'ল। তাৰপিছত এয়া আমি লাগিলোঁ ৰিলছ বনোৱা। তিনিওজনী লগ হ'লে মুঠতে এইবোৰ চলিয়েই থাকে, যোগাৰ কৰি টেবুলৰ ওপৰত চকী উঠাই ফ্লাছ লাইট জ্বলাই হ'লেও মুঠতে ৰিলছ কৰিমেই। সেয়া আইতাই টিভি চাই আছে। আৰু শেষত এয়া আমি বাৰ্থডে স্পেচিয়েল খানাটো আগতীয়াকৈ খাই ল'লোঁ। আৰু আজিলৈ ইমানতেই সামৰিছোঁ। এনেকুৱা যদি মিনি ভ্লগ আৰু লাগে মোক কমেণ্ট কৰিব দেই।